আমাৰ এই পঞ্চতা যুৱ সংঘৰ লগত গোটেই গাঁৱৰ মানে আমাৰ যুৱসকল পৰা ডাঙৰলৈকে সকলোৰে বহুত বেছি আৱেগ জড়িত হৈ আছে মানে আজি সকলো ৰাইজ বহুত এক্সাইটমেণ্ট মোৰ তো ৰাইজ এইফালে আমি পুৰা ফুল ট্ৰেডিশ্যনেল ড্ৰেছত ৰেডি হৈ গৈছোঁ আৰু মানে একদম গোটেই সংঘৰ যিমানবোৰ আমাৰ যুৱ চাম আছে গোটেইখিনিয়ে মানে এনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছ লগাই লৈছে মই যেনিবা অকণমান গামোচাখন বেলেগ ল'লোঁ আৰু অলপ ইউনিক দেখিবলৈ নে কি নমস্কাৰ ৰাইজ আজিৰ ভিডিঅ'টো মানে বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে কাৰণ আজি আমাৰ গাঁৱৰ কাৰণে মানে বহুত বিশেষ দিন বুবুদাৰ টমটমত বহি লৈছোঁ আৰু বলক আজি মানে আমাৰ গাঁৱৰ যিটো পঞ্চতৰা যুৱ সংঘ আছিলে যে একদম জহি খৰি যোৱা যিটো আৰু পঞ্চতৰা যুৱ সংঘ সেই সংঘটো আমাৰ গোটেই গাঁৱৰ যুৱক আৰু আমাৰ সন্মানীয় বিধায়কৰ তত্বাৱধানত পুনৰ প্ৰাণ প্ৰতিষ্ঠা আজি হৈ গ'ল প্ৰাণ প্ৰতিষ্ঠা আৰু এতিয়া মই বুবুদাৰ টমটমত বহি গৈ আছোঁ একদম সংঘলৈ বলক গাইজ মোৰ ভিডিঅ' চাইডৰ স্ক্ৰীণত আপোনালোকক লগাই দিম তো আপোনালোকে চাব পাৰিছে এবছৰ আগতে এই সংঘ মানে বহুত বেয়া অৱস্থা হৈ আছিলে কেনেকুৱা কণ্ডিশ্যন হৈ আছিলে আৰু ভিডিঅ' দেখিব পাইছে মানে বহুত বেয়া অৱস্থা হৈ আছিলে চ' আৰু এক বছৰৰ পাছত এয়া সংঘৰ কণ্ডিশ্যন চাওক পূৰা এষাৰ অসমীয়াত কথা আছে নহয় ৰাইজে বোলে নখ জোকাৰিলে নৈ বয় এতিয়া গোটেই গাঁৱৰ ল'ৰাখিনি আৰু গোটেই বয়োজ্যেষ্ঠ সকলোৰে প্ৰচেষ্টাত আজি এনে দৌৰাই যেতিয়া আমি গৈ আছোঁ মানে গামোচা আৰু কিবা কিবি এক্সেট্ৰা যি টি লাগিব আমাক মানে এতিয়া তাৰ কাৰণে আমি আনিব গৈ আছোঁ আৰু বেছি সময় নাই অলপ পাছতে MLA পাবহি উৎপল বৰা ডাঙৰীয়া তো আমি এতিয়া মানে গোটেইখিনি যা যোগাৰ আজি কৰি লওঁ পঞ্চতৰা যুৱ সংঘ আজিৰ পৰা উদ্বোধনী আৰু আমাৰ এই পঞ্চতৰা যুৱ সংঘৰ লগত গোটেই গাঁৱৰ মানে আমাৰ যুৱসকল পৰা ডাঙৰলৈকে সকলোৰে বহুত বেছি আৱেগ জড়িত হৈ আছে মানে আজি সকলো ৰাইজ বহুত এক্সাইটমেণ্ট মোৰ একদম ডাবল আমি মিঠাই চিঠাই লৈ দিলোঁ ৰঙা ৰিবনো লৈ লৈছোঁ আৰু এইটো ডিগিটো খোলা ডিগিটো সোমাই দিওঁ ই মোৰ হাতত দিছে ইমান ডিগিডাল থাকোঁতে গজব মিঠাই গলি যায় বোলে তাকো কাজু বৰফি গলি যাব বাট বলতে আহে কিয় বাট বলতে আহে তুমি চালা মই গামোচা লৈ লোৱা হ'ল আৰু ৰ'ব কাইলৈ পৰা উঠিবি তই লুকাই গৈছে বে গাইজ এতিয়া আমি আহিছোঁ ডাইনিং নিবলৈ দে আৰু মই গৈ বাবাক ভাতটো দি আহিলোঁ তাৰ মাজতে কামৰ মাজতে নিজৰ ঘৰৰ কামো কৰিব লাগিব সামাজিক কামো কৰিব লাগিব চব কাম কৰি আছোঁ মানে দে আৰু চলো আমাৰ এইপিনে ঘাঁহিগাঁও থানাখন ইয়াতে হ'ল আপোনালোকে দেখি পাইছে এতিয়া লোৱাৰ কাৰণে মই আহিছোঁ ডাইনিং নিবলৈ এই জেগাত আছে বোলে টাপুদা ঘৰ পতা নেই কাহা হে দেখতে আহে চলো ঘাঁহিগাঁও থানা আজিহে মই দেখিছোঁ ইমান ওচৰৰ পৰা বনাই থাকোঁতে এবাৰ আহিছিলোঁ এতিয়া চব কি মজা কৰি পেলালে তো দে আমি এতিয়া গৈ আছোঁ ডাইনিং আনিবলৈ বোলে ইয়াত ডাইনিং লৈ গৈ আছে আমাৰ ৰূপক দা এয়া ব্যৱহাৰ ৰূপক দা কষ্ট কৰিছোঁ ভাই প্ৰুফ আছে ন ৰূপক দা ন ৰাতিপুৱা আমি কষ্ট কৰি আছোঁ মানে বহুত কষ্ট কৰিছোঁ মোৰ আকৌ বহুত কষ্ট আছে ব্লগ বনোৱা কষ্ট গাইছ জমনি আৰু দেই খুটাকেইটা লৈ আগতে ধুমে মানে একদম খুটাকেইটা লৈ আগতে গৈছে আৰু এই পূৰা হালকা বস্তু পাই গৈছেতো আমি ওজন বস্তু লৈ গৈছোঁ সি আকৌ বহুত ওজন বস্তু নিছেতো তাৰ মানে এইকেইটা বহুত বেছি ওজন চলো মই এনেই লং ব্লগ নবনাওঁ আৰু কিন্তু আজি লং ব্লগ বনাইছোঁ কিয় জানেনে মানে মই চেষ্টা কৰোঁ যিমানবোৰ আপোনাৰ স্পেচিয়েল অকেজন আছে স্পেচিয়েল মমেণ্ট আছে আৰু সেইখিনিকে মই কেপচাৰ কৰিব চাওঁ মেমৰি হিচাপে আমাৰ এইখিনি ছেভ থাকিব ন দে চব মই আমাৰ বছৰ লগ পাই গ'লোঁ দেই বহুত ভাল লাগিল লগ পাই মই মানুহটো চিনিয়ে পোৱা নাই ঘপককৈ মই মানে ব্লগ বনাই আহি আছিলোঁ ঘপককৈ আমাৰ যতীন গাইক লগ পাই গ'লোঁ বাই গড মানে বিশ্বাস হোৱা নাই ইমান দিনৰ মূৰত ল'ৰাৰ কাৰণে আজি স্কুটি চলাব বাইক চলাব তাৰ কাৰণে এখন বাইক নহয় স্কুটি তো ৰাইজ এইফালে আমি পূৰা ফুল ট্ৰেডিশ্যনেল ড্ৰেছত ৰেডি হৈ গৈছোঁ আৰু মানে একদম গোটেই সংঘৰ যিমানবোৰ আমাৰ যুৱ চাম আছে গোটেইখিনিয়ে মানে এনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছ লগাই লৈছে মই যেনিবা অকণমান গামোচাখন বেলেগ ল'লোঁ ইউনিক দেখিবলৈ একো নাই বাৰু চলি যাব চ' এইফালে মোৰ মানে বিশ্বদ্বীপ ভাই ৰেডি হৈ আছে কেমেৰা পাৰ্চন তেওঁকো দেখাই দিওঁ এবাৰ ধুনীয়াকৈ এইফালে আমাৰ বিশ্বদ্বীপ ভাই পূৰা ৰেডি এটা বিটু ৰেডি হৈ আছে আৰু আমি এতিয়া যাওঁ MLAক আদৰিবলৈ তেওঁ আহি পাইছেহি বৰ্তমান ত' এইফালে মানুহ লাহে লাহে চব গোট খাইছে আমি আগলৈকে গৈ থাকোঁ ছাৰক আদৰি আনিবলৈ ঐ আমাৰ বাকী পল্টন ক'ত no comments তো ৰাইজ এইফালে আমি MLA ছাৰক আদৰিব গৈ আছোঁ কিবা এটা কবি
পিছফালে সকলো আৰু ৰাইজ আহি আছে জাষ্ট 5 মিনিটৰ পিছত আমাৰ MLA ছাৰ আহি পাই যাবহি আমাৰ মাজত গতিকে আমি তিনিআলিলৈ গৈ আছোঁ ব্লক তিনিআলি তেখেতক তাৰ পৰা আদৰি আনিম আৰু আমাৰ পিছফালে আমাৰ গাঁৱৰ সকলো ৰাইজ আছে তো ৰাইজ ফাইনেলি এইফালে আমাৰ উৎপল বৰা ছাৰ আহি আমাৰ মাজত উপস্থিত হৈছে বৰ্তমান আৰু আমি তেওঁক আদৰি নি আছোঁ আমাৰ পঞ্চৰা যুৱ সংঘলৈকে চ' বলক আপোনালোককো দেখাই আছোঁ আৰু ৰাইজ পিছফালে গাড়ী পৰা আহি আছে গাঁৱৰ সকলো ভাই মহিলা বাই ভনী চব সকলো আহিছে আৰু বিটুৰ বিয়া বোলে চা বেলেগ দিছে বিটুৰ বিয়া বোলে এয়া এইপিনে মই মানে মাতটো শুনিয়ে চিনি পাইছোঁ ঘপককৈ একদম আহিলা ন ভাল লাগিলে ব'লা আগলৈকে আমি গৈ থাকোঁ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ হৃদয়ৰ মণি শ্ৰদ্ধাৰ উৎপল বৰা ডাঙৰীয়া ডাঙৰীয়াৰ দেৱৰ দ্বাৰাই এভাগী ভকতি বস্ত্ৰৰে আদৰণি জনাবলৈ আগবাঢ়িছো উৎপল বৰা ডাঙৰীয়া এই আমাৰ প্ৰশান্ত বৰা ডাঙৰীয়া অলপ দিন চলাই থাকিব পাৰিব যিহেতু মই পাৰ্টিৰ অফিচৰ ঘৰটো সম্পূৰ্ণকৈ বনাই উলিয়াব পৰা নাই মাটিৰ এলটমেণ্ট দিছোঁ হাইৱেৰ কাষত বহুত দ জেগাৰ কাৰণে আমি কৰিব পৰা নাই কিছুদিনৰ পিছত আমি সেই স্থানত আমাৰ পাৰ্মানেণ্ট ছয়দুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যালয় প্ৰতিষ্ঠা কৰিম আৰু সেইকাৰণে আমাৰ লগে লগে মই ক'লো যে আমাক বেছি দিন নালাগে 1 বছৰ 1.5 বছৰ আপোনালোকে আমাক এই কাৰ্যালয়টো খালি আমি নিৰ্বাচন যিহেতু আহিলে আপোনালোকে আমাক দিব তেখেতলোকে এগ্ৰী হ'ল আৰু আমি খুব লৰালৰিকৈ এই গৃহটি আমি বনাই আজি উলিয়ালো অন্তত এতিয়াও দোকানত অলপ পইচা মোৰ দিবলৈ আছেই উপস্থিত হ'লোহি গতিকে আপোনালোকৰ আশীৰ্বাদৰ সহায় নহ'লে মই নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰিম আৰু সেইকাৰণে আপোনালোকৰ পৰা মই জিন্দাবাদ নীতিন নবীন জিন্দাবাদ অটল বৰা জিন্দাবাদ উৎপল বৰা জিন্দাবাদ কৰিবলৈ বিচাৰিছো যাতে এই গৃহটিৰ ৰূপ লাৱণ্য ভৱিষ্যতে আৰু কিছু উন্নত হয় তাৰ বাবে তেখেতে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে মই অনুৰোধ জনাইছো ইমানতে সামৰণি মাৰিছো ৰাইজ ফাইনেলি আমাৰ উৎপল ছাৰ গ'ল আৰু এতিয়া আমি সকলো ল'ৰা যুৱকসকল আছি পেলাই কমিটি চলি আছে আমি মানে আজি আমাৰ ৰাতিলৈ খানা একদম গপচ হ'ব খানা হ'ব লাগিব জিন্দাবাদ 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 কিন্তু মোক ধন্যবাদ বুলি নিজে কৈছে নাচ লাগি আছে লাগি আছে আমি ক'লে কি দৰকাৰ তো গাইজ ফাইনেলি সংঘৰ প্ৰতিষ্ঠা হৈ গ'ল পুনৰ প্ৰতিষ্ঠা এতিয়া বৰ্তমান মানে 1 বছৰৰ কাৰণে বিজেপি কাৰ্যালয় বনাব আৰু আমাৰ যুৱকসকলো থাকিব চ' তাৰপিছত সম্পূৰ্ণ আমাৰ হৈ যাব এতিয়া বলক ঘৰলৈকে গৈ থাকোঁ আজি ব্লগটো ইমানেই আছিলে লগ পাইছোঁ নতুন তেতিয়ালৈকে বাই